নিকালৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰ ভাল আপোনালোকৰ কৃপাত তো মইতো আপোনালোকক বহুত দিন কৈছোঁ বোলে বৰমা বজাৰখন দেখাম বহুত ডাঙৰ হয় তো দেখাব পৰা নাছিলোঁ কিন্তু আপোনালোকক মই আজি দেখাম তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰি তো গাইছ এইখিনি সময়তে আহি গ'ল লিজা তো লিজাই মোৰ লগত নাযায় মই অকলে যাম তো চব গাইছ এয়া চব লিজা আহি গ'ল হাই তো গাইছ বলক বজাৰলৈ যাব আৰু বজাৰত আপোনালোকক লগ পাম তো গাইছ আমি আহি পালোঁ বজাৰ এতিয়া ইয়াৰ পৰাই মানুহ চাওক গাইছ একদম দুৰ্গা পূজাৰ দৰে হয় মানুহ আৰু স্কুটি চাওক গাড়ী চাওক গাইছ ইমান গাড়ী ইমান মানুহ কিমান হ'ব আপোনালোকে ভাবক ইয়াতে ইমান আৰু ভিতৰত কিমান মানুহ আছে সকলো পাই আৰু গাইছ আমি এতিয়া অলপমান ভিতৰত সোমাই আহিলোঁ গাড়ীৰ পৰা নামি এয়া চাওক ইয়াত মানে কাপোৰ চাপোৰ পায় আৰু আপোনাক যি লাগে মোৰ 10 টকা আছে 10 টকাত কিনিম আৰু ফল মূল আৰু ইবাগে চাওক বেগ পায় কলেজত যাবলৈ হওক স্কুলত যাবলৈ হয় কিবাকে মণিহাৰী গাইছ চাওক মণিহাৰী ধুনীয়া চব আৰু সোণা চোনা চব আছে এয়া সাৰু চাওক মই এপাত আপোনালোকক দেখাই দি আছোঁ এয়া চাওক কি ধুনীয়া লাগিছে ন গাইছ কিন্তু মই আজি নিনো কাৰণ মোৰ লগত আজি পইচা নাই তো আজি নিয়া নহ'ব মোৰ গাইছ এতিয়া বলক চেণ্ডেলৰ দোকানলৈ চেণ্ডেল চাওঁ বলক এয়া চাওক ইমান চেণ্ডেল আপোনাক কি চেণ্ডেল লাগে চব পাব ইয়াত আপোনালোকে মানুহ দেখিব পাইছেনে ইমান মানুহ আপোনালোকৰ ভিতৰত আৰু দেখাইছোঁ আৰু বহুত মানুহ আছে গাইছ আপোনালোকে কাপোৰ কানি ল'ব আৰু ইয়াত কি পাব জানেনে ইয়াত যে চিধা পইচা থাকে মানে 500 টকীয়া নোটত মানে চিধা হ'লে 250 টকা আপোনালোকে পাই যাব আৰু এনে পেলাই দিব নালাগে আৰু মানে 10 টকীয়া যদি চিধা নোট থাকে তাতে 5 টকা আপোনাক দিব আৰু দিলে সেনেকৈ দি দিয়ে আৰু এইবিলাক কাপোৰ চাব পাৰে কাপোৰ মানে এইবাগে অকল কাপোৰ আছে আৰু এইবাগে চাওক এই মাছ মৰা জালো আছে বাৰু আৰু গাইছ এইখন চাওক এইখন হৈছে কাঁহ পিতলৰ বাচনৰ দোকান তো আপোনালোকে কেতিয়াবা লাগিলে লৈ যাব পাৰে এনেকুৱা দোকান 3-4খন ইয়াত মানে পাবই আৰু এখন এতিয়া চাওক গাইছ এয়া চাওক কিবা মানুহ বহুত আছে মানুহৰ কাৰণে মানে দোকানবিলাক ভালকৈ দেখাবই পৰা নাই এই প্লাষ্টিকৰ দোকান কাপবিলাক পাব আপোনালোকে চাহ খাব আৰু কাঁহৰ বাচন আৰু পিতলৰ বাচন বহুত আছে মানে মই কিমান ক'ম আৰু এয়া চাওক গাইছ কাপোৰৰ দোকান লগতে আৰু এয়া চাওক মুখত ঘঁহাৰ পৰা ফণি আইনা চব পায় আৰু ইবাগে ফল মূল চাওক ফল মূল আছে যিয়া লাগে আপোনালোকক আৰু গাইছ আপোনালোকে এই দোকানখন যে দেখিছে এই দোকানখনত আপোনালোকে ভৰিৰ নখত লগোৱা নেল পলিচৰ পৰা মূৰৰ চুলিত লগোৱা তেললৈকে সকলোখিনি পাব যেনে নেকলেছ তাৰ পাছত আছে ভেচলিন আইনা ফণি সকলোখিনি পাব আৰু আপোনালোকে ইয়াত গাইছ কিমান দেখাম আপোনালোকক আৰু মানে বহুত দোকান আছে এনেকুৱা এইকেইখনে নহয় আৰু আছেই মেখেলা চাদৰৰ দোকানো আছে বহুত ধুনীয়া লগতে এইখনো এখন জুৱেলাৰী দোকান আৰু চাব পাৰে ইয়াত লিপষ্টিক নকপালিছ চব পায় আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ বেগো আছে গাইছ এয়া চাওক মেখেলা চাদৰ এযোৰ মানে মোৰ ভাল লাগিছিলে 1300 টকা বুলি কৈছিলে মানে সেউজীয়া কালাৰৰ ধুনীয়া লাগিছিল কমত পালোঁ হয় অকণমান তো আজি এইযোৰ নিনো দিয়ক বেলেগ দিনা আনিম আহিয়ে থাকোঁ যিহেতু আৰু ইবাগে ভিতৰলৈ যাওঁ হয় গাইছ কি আছে চাওঁ এয়া সৰু ল'ৰা ছোৱালীৰ কাপোৰ মানে সৰু ল'ৰা ছোৱালীৰ বহুত ধুনীয়া কাপোৰ আছে আৰু এয়া হৈছে কল মানে আপোনালোকে যেতিয়া ক'ৰবাত চৰাই দিয়ে ন তাতে এইবোৰ লাগে আৰু কুঁহিয়াৰ কল আপেলবিলাক পায় আৰু এয়া চাওক গাইছ শাক পাচলিৰ বীজ আপোনালোকে লৈ যাই কিনে ঘৰত ৰুব পাৰিব আৰু ইবাগে হ'ল আছে আৰু ইবাগে চাওক আৰু ইয়াত আহি গ'লোঁ আমি চব্জিৰ বজাৰ এয়া চাওক গাইছ চব্জি মূলা স্কচ বিলাহী লগতে আছে বন্ধাকবি আৰু আলু নহৰু পিঁয়াজ চব মানে বহুত আছে গাইছ ৰঙালাও চাওক তো গাইছ মানে এই চব্জিৰ বজাৰ এইখন মই আচলতে ভালকৈ দেখাব পৰা নাই একদম মানে মানুহ বহুত আছে এতিয়া আহি পালোঁ গাইছ মছলাৰ দোকানলৈ মানে মোক মছলা লগা হৈছে সেইবাবে মছলা ল'লোঁ জিৰাৰ গুড়ি ল'লোঁ অলপ তাৰে পিছত ক'লে বোলে ভিডিঅ' কৰি থকা দেখা পাই সুধিলে কি কৰি আছোঁ মই ইউটিউবৰ কাৰণে ভিডিঅ' কৰি আছোঁ বুলি ক'লোঁ আৰু নামটো চাৰ্চ কৰি ছাবস্ক্ৰাইবো কৰি দি থৈ আহিলোঁ মানে গাইছ মানে এইকেইদিন মানে মোক বহুত ছাবস্ক্ৰাইবাৰ লগা হৈছে গাইছ সেইকাৰণে এয়া চাওক গাইছ মাছৰ বজাৰ আহি পালোঁ এয়া চাওক কুচিয়া মাছ আৰু ইভাগে সৰু মাছো আছে বাৰু আৰু মোৰ পিছফালে আছে
ইয়াত মানে হাঁহ আৰু কুকুৰা মাংস পায় আৰু মানে হাঁহ আপোনালোকে নিব পাৰিব। আৰু গাইছ ইয়াত চাওক মাছ, আপোনালোকক যি মাছ লাগে, চালানী মাছ লাগে বা লোকেল মাছ লাগে সকলোখিনি পাব। আৰু সৰু সৰু মাছো আছে অকণ চাওক, ডাঙৰ ডাঙৰ মাছো আছে। আৰু মানে সিভাগে মাংস কাটে, ব্ৰইলাৰ মাংস কাটে, কিন্তু মই এতিয়া সিভাগে নাযাওঁ দিয়ক গাইছ, বহুত মানুহে ন আপোনালোকক দেখাব নোৱাৰিম, কিন্তু দেখাম। তাৰপিছত ইভাগে আছে এতিয়া গাহৰি মাংস ক'ত পাই চাওঁ ব'লক। ইয়াত এইখিনি জেগাত পায় গাহৰি মাংস, মানে ভিতৰলৈ নাযাওঁ বাৰু, মই ইমানখিনি ভাল নালাগে যাবলৈ যিহেতু নিকিনো। আৰু ইয়াত মানে গাহৰি মাংস পায় আৰু ইয়াত এতিয়া ব'লক। এইখিনিতে মানে চাওক ৰাস্তাৰ মাজতে মানে খুৰীহঁতে দোকান দিছে। ইয়াত চাওক ধুনীয়া ধুনীয়া মানে পিঠা বনাই থৈ দিছে। আৰু আপোনালোকে দেখিব পাৰে ইভাগে কল চল আছে আৰু লগতে এয়া চাওক গাইছ কি এই মানে কি মই ভাবিলোঁ কি বস্তু, মই ককাজনক সুধিলোঁ এই কি, এই বুলি কিবা পকা হয় মানে উলু পকা এনেকৈ পুলু পকা বুলি কয়। আৰু এইখিনি মানে খাই বোলে, মই নাজানো কেনেকৈ খায় আৰু মই খাব মনো নাই। যদি আপোনালোকে খাই পাইছে কমেণ্ট কৰি জনাই দিব বাৰু মোক। আৰু এয়া চাওক গাইছ মাটিৰ টেকেলি, লগতে মাটিৰ যি যি সামগ্ৰী আপোনালোকক লাগে ইয়াত পাই যাব। আৰু এই যে হলটো আপোনালোকে দেখিছে, এই হলটোতে দুৰ্গা পূজা হয়, আপোনালোকে চাই ল'ব পাৰে। আৰু মানে এতিয়া লেতেৰা হৈছে অকণমান, মানে বৰষুণৰ পানী পৰি মানে বেয়া হৈ দেখা হৈ আছে। আৰু দুৰ্গা পূজা যিহেতু আহিলে মানে এই হলটো ধুনীয়াকৈ চাফ চিকুণ কৰি কিনে পাতিব। আৰু মানে এই যে ষ্টেজখন আছে, এই ষ্টেজত মানে দুৰ্গা পূজা টাইমত কম্পিটিশ্যন হয় আৰু ইয়াত নাচে আৰু সকলো ল'ৰা ছোৱালীয়ে। গাইছ ইয়াৰ ওপৰতো মানে ধাৰা চাৰা পায়, ব'লক চাওক কি কি পায়। আৰু গাইছ বহুত গৰম ইয়াত, সেইবাবে অকণমান কুঁহিয়াৰৰ ৰসে খাওঁ আহক গাইছ। গাইছ ঘৰলৈ যাই থাকোঁতে আৰু এখন জুৱেলাৰী দোকান দেখা পালোঁ, আপোনালোকে চাওক ইয়াত ঝুমকা তুমকা ধুনীয়াকৈ পায়। আৰু ৰবৰ বেন আৰু ইভাগে জুৱেলাৰী চাওক গাইছ, বিয়া বহুত পিন্ধিব পৰাকৈ ধুনীয়া ধুনীয়া নেকলেছ আছে, আপোনালোকে চাওক। তো কেতিয়াবা আহি যাব আৰু বৰমালৈ নিবলৈ। টেবলেট ল'লোঁ দিয়ক গাইছ 4টা মাৰ কাৰণে, কৈছোঁ ৰ'ব ভালকৈ। তো বজাৰখনি দেখালোঁ আৰু আপোনালোকক। তো যদি আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰিব। আৰু মই ফাৰ্মাচীত যে গৈছিলোঁ টেবলেট আনিব, মানে মাৰ অলপ অসুখ হৈছে, গেষ্ট্ৰিক টাইপ আৰু পেটৰ বিষ। তো তাৰ কাৰণে অলপমান ঔষধ আনিলোঁ, লগতে আৰু কিবা কিবি বজাৰ কৰিলোঁ আৰু যি যি লাগে। মই আৰু সৰুৰ পৰাই বজাৰ কৰা অভ্যাস আছে, তো ময়ে বজাৰ কৰোঁ আৰু ঘৰৰ। তো এতিয়া আহি পালোঁ ঘৰ মানে। তো গাইছ আজি বজাৰৰ পৰা মই কি কি বজাৰ কৰিলোঁ আপোনালোকক দেখাওঁ আহক। এয়া মুড়ি, লগতে এই যি আছে মুড়িৰ লাড়ু হয়, আৰু এই তামোল মাৰ কাৰণে, আৰু পাণ, মায়ে তামোল পাণ খাই সেইকাৰণে মাৰ কাৰণে তামোল পাণ আনিছোঁ। এয়া চাওক এই চূণ, আৰু এয়া হ'ল জাহাজী কল। জাহাজী কল আনিছোঁ, এইটো 20 টকা লৈছে খা। এয়া পটল, এয়া পটল, মানে পটল কমকৈ আনিছোঁ, বেছিকৈ আনিলোঁ শুকুৱাইছে। এই তিয়ঁহ বা কিমান এটা আনিলোঁ নাজানো। আৰু এইবিলাক মছলা আৰু জিৰা গুড়ি চাগে। তো এইখিনিয়ে মোৰ বজাৰ হ'ল আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যোনে এই ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একদমেই নাপাহৰিব। তো এতিয়া বাই বাই।